নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই ৰান্ধিব লৈছোঁ কচুথুৰি। এটাকে ৰেডি কৰি লৈছোঁ। কেঁচা জলকীয়া, পিঁয়াজ, কণ বিলাহী, আলু, এনেকৈ আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপৰা আদা নহৰু পেষ্ট, এইপিনে কচুথুৰি, মানে দিন হ'ল না দেই কচুথুৰিখিনি, পাতখিনি পকি গ'ল, সেইকাৰণে থালখিনিকে ধুনীয়াকৈ আৰু চুচ টুচ গুচাই ৰেডি কৰি লৈছোঁ। তাৰপৰা সেইপিনে দালিও ৰেডি কৰি লৈছোঁ, মগুৰ আৰু মচুৰ দালি আমাৰ মিক্স কৰি আনে। তাৰপৰা মই কেৰাহীত তেল দি দিছোঁ জোখমতে। ইমানকৈ তেল নিদিওঁ দেই, তেল কম পৰিমাণে দিওঁ। ইমানকৈ তেল খোৱাটো স্বাস্থ্যৰ পক্ষে ইমান ভাল নহয় যে, সেইবাবে কম পৰিমাণে খাওঁ আমি তেল। তাৰপৰা এইপিনে তেল গৰম হৈছে নাই চাইছোঁ আৰু এনেকৈ চাওঁ মই। আপোনালোকে কেনেদৰে চাই বাৰু তেল গৰম হোৱাটো? তাৰপৰা এইপিনে মই কেৰাহীত দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। এটা পিঁয়াজ দিছোঁ আৰু সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ কেৰাহীত। এতিয়া পিঁয়াজখিনি অলপমান সিজালেই মই এনেকৈ লৰাই থাকিম। আপোনালোকে বাৰু কচুথুৰি খাই ভাল পায়নে জনাবচোন দেই। মই দুটা প্ৰকাৰে কচুথুৰি বনাওঁ, এইটো এনেকৈ, তাৰপৰা আৰু এটা বেলেগ প্ৰকাৰ আছে, সেইটো মানে কুকাৰত গোটেইখিনি একেলগে দি পিছত তেল মাৰি দিওঁ। এইটো অকণমান খাটনি আছে, কিন্তু খাবলৈ কিন্তু বহুত ভাল লাগে দেই। এইপিনে মই মানে আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়াও দি দিলোঁ পিঁয়াজৰ লগতে। তাৰপৰা এতিয়া ভালদৰে লৰাই ল'ম। অকণমান সিজালে মই এতিয়া লৰাই লৈছোঁ। তাৰপৰা ইয়াত মই দি দিম এতিয়া হালধি। মই তেলতে হালধি দি দিওঁ, তেতিয়া ভাল লাগে আৰু। হালধি দি দিছোঁ আৰু জোখমতে। এতিয়া অলপ ধুনীয়াকৈ লৰাই লৈছোঁ গোটেইখিনি। তাৰপৰা ইয়াত দি দিছোঁ এতিয়া মই মগু আৰু মচুৰ দালিখিনি। এতিয়া মগু মচুৰ দালিখিনি সুন্দৰকৈ এতিয়া লৰাই ল'ম আৰু। আপোনালোকে বাৰু কচুথুৰি কেনেদৰে বনাই খাই জনাবচোন দেই। মই এনেদৰেই খাওঁ, এনেকৈ খাই বহুত ভাল লাগে। তাৰপৰা ইয়াত মই দি দিছোঁ এতিয়া টুকুৰা টুকুৰকৈ কাটি লোৱা আলুখিনি। এতিয়া সুন্দৰকৈ এতিয়া আলুখিনি লৰাই ল'ম আৰু। এইপিনে কণ বিলাহী এটাও গুচি গ'ল, বিলাহীখিনি মানে পিছত দিম আৰু। এতিয়া এইখিনি সুন্দৰকৈ এতিয়া লৰাই লৈছোঁ। তাৰপৰা ইয়াত এতিয়া মই দি দিম কাটি থোৱা কচুথুৰিখিনি। কচুথুৰি খাই বহুত ভাল লাগে দেই মোৰ। অলপমান খজুৱাই যদিও বহুত ভাল লাগে। অকণমানটো খজুৱাবই নহয় জানো। আৰু কচুথুৰিত মানে বহুতো গুণাগুণ আছে, এইটোতো সকলোৱে জানেই আৰু। কেলছিয়ামো পোৱা যায়, তাৰ উপৰিও তেজ হয় বুলি কয়, আৰু বহুতো নিউট্ৰিয়েণ্টছ পোৱা যায় কচুথুৰিত। এইটোতো ক'বলগীয়া কথা নহয়, সকলোৱে জানেই আৰু। তাৰপৰা ইয়াত এতিয়া মই ধুনীয়াকৈ লৰাই ল'লোঁ। ইয়াত দি দিছোঁ এতিয়া মই জোখমতে নিমখ। মই ভিডিঅ' এটাত পাইছিলোঁ দেই, নিমখ সদায় বোলে পিছত দিব লাগে, তেতিয়াহে মানে নিমখৰ গুণাগুণটো থাকে বুলি কয়। মই কেতিয়াবা আগতীয়াকৈও দি পাওঁ, কেতিয়াবা পিছতীয়াকৈও দিওঁ আৰু, কোনো ঠিক নাই মানে। কিন্তু নিমখ সদায় বোলে চব্জি হোৱা পিছতহে নিমখ দিব লাগে বোলে, তেতিয়া গুণাগুণটো থাকে আৰু। তাৰপৰা ইয়াত এয়া সিজিয়ে গ'ল দেখিছেনে, কথা পাতোতে কচুথুৰি এইপিনে সকলো সিজিয়ে গ'ল। তাৰপৰা দি দিছোঁ মই এতিয়া কণ বিলাহীখিনি। কণ বিলাহী বাৰু কাৰ প্ৰিয়, আৰু কচুথুৰিৰ লগততো কণ বিলাহী আৰু ক'বই নালাগে, একেবাৰে বেষ্ট মিলে কচুথুৰি কণ বিলাহী। তেতিয়া মানে খজুৱাটো অলপ কাটে বুলি কয় আৰু। মই খজুৱালেও খাই দিওঁ আৰু দেই, মই বহুত ভাল পাওঁ যে, সেইকাৰণে অলপমানটো খজুৱাবই ন, খজুৱালে ভালহে বুলি কয়, ডিঙিটো চাফ হয় বুলি কয়। তাৰপৰা ইয়াত সিজি গ'ল দেখিছেনে বাৰু। তাৰপৰা ইয়াত দি দিলোঁ মই গৰম পানী কৰি থৈ দিছিলোঁ এক্সট্ৰাকৈ। এতিয়া গৰম পানী দি দিছোঁ আৰু প্ৰায় সিজিয়ে গ'ল, উতলিলেই হৈ যাব আৰু, উতল আহিলেই হৈ যাব। মই এতিয়া ধুনীয়াকৈ এবাৰ সকলোখিনি লৰাই লৈছোঁ। তাৰপৰা ইয়াত এতিয়া মই ঢাকন মাৰি থৈ দিম আৰু উতল অহালৈ। উতলিলেতো যিকোনো বস্তু উতল আহিলেহে খাই ভাল লাগে নহয় জানো। তাৰপৰা এতিয়া ধুনীয়াকৈ ঢাকন মাৰি থৈ দিম। অলপ লৰাই লৈছোঁ আৰু। তাৰপৰা ইয়াত মই এতিয়া ঢাকন লগাই থৈ দিছোঁ। এয়া দেখিছেনে প্ৰায় সিজিলেই আৰু। এতিয়া আপোনালোকে যদি জুলে জালে খাব বিচাৰিছে, তেতিয়া গেছটো অফ কৰি দিব পাৰে। আৰু যদি অলপ থুপথুপীয়াকৈ খাব বিচাৰিছে, তেতিয়া অলপ সময়ৰ পিছত গেছটো অফ কৰি দিব। এনেকৈ খাই বহুত ভাল লাগে। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব দেই। ধন্যবাদ।